হে গাইজ সকলোকে জোহাৰ আৰু নমস্কাৰ। আজি আমি আমাৰ কৰগনি চাহ বাগিচাৰ পৰা বান সাহায্য প্ৰদান কৰিবলৈ গৈ আছোঁ আৰু চাব পাৰে এইফালে আমি সকলো কৰগনি চাহ বাগিচাৰ ৰাইজে আমাক যথেষ্ট কাপোৰ কালেক্ট কৰি দিছে আৰু কাপোৰখিনি এতিয়া উঠাই আছোঁ আমি। আৰু আমাৰ কৰগনি চাহ বাগিচাৰ ফেক্টৰীত কালি ৰাতি খোৱা পোৱা বস্তু পানী যোগান যিমান আছিলে কালি ধুনীয়াকৈ পেকেট কৰা হৈ গৈছে আৰু এতিয়া বাগান ফেক্টৰীত যাম আৰু তাতো বস্তুখিনি উঠাই ল'ম একেবাৰে। তো বন্ধুসকল চাব পাৰে এতিয়া মই আহিলোঁ আমাৰ ফেক্টৰীত আৰু চাব পাৰে ফেক্টৰীৰ সন্মুখতে অফিচত ধুনীয়াকৈ কালি ৰাতিয়ে পেকেট কৰা হৈছে। এইফালে চাব পাৰে আপোনালোকে, এইফালে চাউল আছে, তেল আছে, মম আছে, এইফালে কিলাৰ আছে আৰু এইফালে আৰু চাউল দাইল আদি কৰি এইফালে চাব পাৰে আৰু আছে বস্তু। এইফালে পানী বটল আৰু নিমখ বিভিন্ন খোৱা বস্তু সামগ্ৰী যোগান ধৰা হৈছে। লগতে এইটো চাইডে পোহনীয়া জীৱ জন্তুৰ কাৰণে ঘাঁহ লৈ যোৱা ব্যৱস্থা কৰা হৈছে আৰু মানুহ যথেষ্ট আমাৰ কৰগনি চাহ বাগিচাৰ চাহ শ্ৰমিক ৰাইজ ওলাই আহিছে। এইফালে চাব পাৰে মহিলাকেইটাও আছে, এইফালে পুৰুষ মহিলা সকলোৱে ওলাই আহিছে আৰু আমাৰ গাড়ীত এতিয়া এই বস্তুখিনি লোড কৰা হ'ব আৰু লোড কৰি ধুনীয়াকৈ বান সাহায্য দিবৰ কাৰণে ওলাই যাম আমি। লগাই যেতিয়া পানী খোৱা বস্তুখিনি লোড কৰা হ'ব। সেয়াকৈ যাবলৈ ওলাই গ'লোঁ আৰু আমাৰ গাড়ী ষ্টাৰ্ট হৈ গ'ল আৰু সেইখন গাড়ীত ঘাঁহ আৰু পানী বটল কাপোৰ আদি কৰি বিভিন্ন বস্তু আছে আৰু ইয়াত খোৱা বস্তু আছে আৰু তিৰপালত আমি ধুনীয়াকৈ বস্তুখিনি ঢাকি দিছোঁ যিহেতু বতৰটোও বেয়া আজি। আৰু যাবলৈ ওলাই গ'লোঁ। বাকী এইফালে মহিলাকেইটা গাড়ী এখনত বহি আছে আৰু বাকী এইফালে আমাৰ গাড়ী এখন আৰু এতিয়া যাওঁ ধুনীয়াকৈ। তো এই গেছ আৰু এতিয়া আমি ৰাজগড় আহি পালোঁ আৰু আমাৰ ৰাজগড় টাউনৰ পৰা আৰু দুটামান বস্তু লৈ যাম বুলি গৈ আছে দাদাহঁতে। এইফালে এই দোকানৰ পৰা ব্ৰেড লৈ আহিব, এইফালে ব্ৰেড লোৱা হৈ গ'ল দাদাহঁতে আৰু ব্ৰেড এতিয়া ল'লে এই হোটেলৰ পৰা আৰু এতিয়া আমি ওলাই যাম আৰু এতিয়া আমাৰ সময়ো বহুত হৈ গৈছে, দেৰি হৈ যাব নহ'লে। তো বন্ধুসকল এতিয়া আমি নাজিৰা টাউন সোমাই আহিলোঁ আৰু ইয়াৰ আগফালে আমি গৈ আছোঁ। এতিয়া যোনফালে বেছি মানুহে বানপানীত ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ কাৰণে সাহায্য আগবঢ়াম। বন্ধুসকল চাব পাৰে ঘৰসমূহৰ অৱস্থা একেবাৰে শেষ হৈ গৈছে, ঘৰ দুৱাৰ সকলো ভাঙি শেষ হৈ গৈছে এইফালে আৰু মানুহকেইটা বহুত কষ্ট ভুগি আছে আৰু এতিয়া আমি ওলাই আহিছোঁ, সকলোকে সহায় কৰিব চেষ্টা কৰিম আৰু এইবিলাক চাব পাৰে। তো বন্ধুসকল চাব পাৰে বাইকখনো পূৰা পানীত ডুবি গৈছিলে চাগে আৰু এইফালে মানুহৰ কাপোৰ কানিৰ অৱস্থা নাই, ঘৰৰ টেবুল চেয়াৰ আলনা সকলোখিনি চাব পাৰে কেনেকুৱা অৱস্থা হৈ গৈছে। ঘৰৰ চফা পালেঙত থকা গাদীবোৰ যেনেকুৱা অৱস্থা খতম সকলোৰ, এইফালে ঘৰ দুৱাৰ সকলো ভাঙি গৈছে। পানী বহুত পানী, মানে একেবাৰে পানী মানুহৰ এইফালে চাব পাৰে কেনেকৈ ঘৰৰ ভিতৰৰ পৰা মানুহে বস্তু পাতি এতিয়া উলিয়াই আছে। সেইখিনি বস্তু আৰু কাপোৰ কানি এতিয়া আৰু ব্যৱহাৰ কৰিব তেওঁলোকে নোৱাৰিবই। এইটো চাব পাৰে আমি ঘাঁহ লৈ আহিছিলোঁ, সেইকাৰণে যি নেকি গৰুকেইটা ৰাস্তা কিনাৰত বান্ধি থোৱা আছে সেইকেইটাক আমাৰ এইফালে দাদাহঁতে ঘাঁহ দি আহিছে। এইফালে চাব পাৰে গৰুকেইটাৰ কাৰণে ঘাঁহ লৈ আহিছিলোঁ, এইফালে আমাৰ সেই গাড়ীখনত ঘাঁহ আছিলে। তো গাইজ চাব পাৰে ৰাস্তাত আহি থকা সময়ত আৰু কেইটামান গৰু দেখি পালোঁ, সেইকাৰণে আমি যোনখিনি ঘাঁহ লৈ আহিছিলোঁ সেইকেইটা গৰুকেইটাক দি দিছোঁ এতিয়া। আৰু এইফালে আমাৰ মোৰ দেউতাও আছে, মোৰ দেউতা দি আছে, এইফালে দাদাহঁতে আছে গাড়ীত আৰু গৰু এইফালে যথেষ্ট আছে বাহিৰত চাব পাৰে। এইকেইটা গৰুকেইটাও যিহেতু ঘাঁহ বন পোৱা নাই এতিয়া খাবলৈ বানপানীৰ সময়ত, সেইকাৰণে গৰুকেইটাৰ কাৰণেও ব্যৱস্থা কৰি আহিছোঁ আমি একেবাৰে ঘাঁহ দি আছোঁ। ইয়াত এক বস্তা দি থৈ গ'লোঁ আৰু বাকী যদি ৰাস্তাত আৰু দেখি পাম হ'লে আৰু কেইবা বস্তা আছে সেইখিনিও দিয়া হ'ব। আৰু গৰুকেইটাৰ মনতো এতিয়া অলপ শান্তি পাব নিচিনা লাগিছে, যিহেতু ঘাঁহো পোৱা নাই গৰুকেইটা। বন্ধুসকল চাব পাৰে ৰাস্তাও একেবাৰে বেয়া হৈ থাকিলে। তো বন্ধুসকল আমি শিৱসাগৰ জিলাৰ ৰজাপুৰ দুৱাৰা গাঁৱত আছোঁ আৰু গাঁওখনৰ পৰিস্থিতি খুবেই বেয়া বানপানীত। আপোনালোকে চাব পাৰে মানুহৰ খেতি বাতি ঘৰ দুৱাৰ সকলো নষ্ট হৈ আছে। ৰজাপুৰ দুৱাৰা গাঁও শিৱসাগৰ জিলাৰ আৰু এইটো অঞ্চলত খুবেই নষ্ট হৈছে বোলে। চাব পাৰে ঘৰ দুৱাৰ পূৰা পলক মাটি সোমাই গৈছে, বানপানী পূৰা ঘৰৰ মুধচলৈ উঠি গৈছিলে
আৰু এইটো অঞ্চলত মানুহ দুটামান ঢুকালে বুলি শুনিলোঁ, বেয়া লাগিছে শুনি কিনে। আৰু আমি লাহে লাহে যিমান পাৰিছোঁ আমাৰ ফালে সহায় কৰিব চেষ্টা কৰি আছোঁ। এইফালে দাদা দুইজনক মানে পালোঁ, এইফালে দাদা দুইজন ৰজাপুৰ দুৱাৰা গাঁও শিৱসাগৰ জিলাৰ এইটো অঞ্চলত খুবেই ক্ষতিগ্ৰস্ত। সৰু ল'ৰা ছোৱালী আহে নেকি ঘৰত? বেটি চোৱাকে কাপোৰ ঢেৰে আহে। তো বন্ধুসকল, আমি সৰু ল'ৰা ছোৱালীৰ কাপোৰ লৈ আছিলোঁ। এইফালে আমি দাদা কেইজন আহিছে, দাদাজনক দিবলৈ চেষ্টা কৰি আছোঁ। এইফালে দিদে কাপোৰ দিদে কাপোৰ দিদে কাপোৰ দিদে চাউল আছে দাদা? ৰাজগড় কৰুণী বাগানৰ পৰা আহিছোঁ, টিংখাং আপোনালোকে সকলোৱে পালে নাই? অঁ ঠিক আছে। ব্রেড এটা দিতে এফালে দে সুনীল দে আহক বাইদেউ, আহক আহক বাইদেউ, সোনকালে আহক। চ চ পানী বটল আছে? পানী বটল নাই, পানী বটল হেৰি দে ন কি পানি বোতল থাকি গৈছে দুটামান মানুহ, ৰখা লৈ যাওক লৈ যাওক লৈ যাওক। বন্ধুসকল, আমার গাড়ি ফসি গল, ওলালে তো গাইজ বন্ধুসকল গাড়ী পুরা ফসি গৈছিলে আৰু গাড়ীখন পুৰা স্লিপ হৈ আছে। এই ৰাস্তাখনত পুৰা পলক মাটি উঠি গৈছে বানপানীৰ, পুৰা স্লিপ হৈ আছে। এতিয়া আৰু ঠেলাঠেলি কৰিব লাগিব। তো বন্ধুসকল, আমাৰ গাড়ীখনো ফচি গৈছিলে। এই ডোখৰত চাব পাৰে কেনেকৈ পলক মাটি পুৰা ৰাস্তা কিনাৰত আৰু স্লিপ পুৰা মাৰিছে গাড়ীৰ। যেন তেন কৰি আৰু ঠেলি ঠেলা ওপৰত উঠালোঁ আৰু এতিয়া আগফালে যাওঁ। এই লাহে লাহে আৰে পুৰা স্লিপ মাৰিছে। লাহে লাহে নামিয়ে যাওঁ নেকি? বন্ধুসকল চাব পাৰে ৰাস্তা পুৰা স্লিপ মাৰিছে, পুৰা পলক মাটি বানপানীৰ লগত আহি গৈছে আৰু গাড়ী সোমাবৰ কাৰণে এতিয়া অসুবিধা হৈছে আমাৰ। গাড়ী একেবাৰে এক চাইডত পুৰা স্লিপ মাৰি গৈছে। এইখিনি চাব পাৰে কেনেকৈ পলক মাটি। সেইকাৰণে আমিও নামি দিলোঁ আৰু গাড়ীৰ পৰা। এতিয়া লাহে লাহে এনেকৈ খোজকাঢ়ি যাব লাগিব।
নানি পয়সা পাতি চমটাতে পারলি নাই নাই পারলি না গমেই নাই পালি বল আচানক হয়ে গেল চিন্তা নাই কর আর কেদিন বেঁচে সব হেৰি হয়ে যাবে আর মজা আছে আলু সবজি আর মজা ভাত বনাবে খাবি একদম ভালো হোক আর আমাদের গাড়িও পৌঁছে যাচ্ছে না গাড়ি যাতে নাই খুঁজি আমরা টিংখাং সমষ্টি রাজগড় করগনি বাগানকে বন্ধুসকল চাব পাৰে আমি একেবাৰে ভিতৰুৱা গাঁৱত আহিছোঁ আৰু গাঁওখনৰ অৱস্থা খুবেই বেয়া চাব পাৰে ৰাস্তা পুৰা পলস সোমাই গাড়ী যাব খোজা নাই পুৰা স্লিপ মাৰিছে আৰু ড্ৰেইন ট্ৰেইন কৰি সোমাইছোঁ আৰু বাইদেউসকল আছে আৰু আমি সাহায্য প্ৰদান কৰি আছোঁ বাইদেউসকলক আৰু গোটেই খেতি পথাৰ এইফালে নষ্ট হৈ আছে আৰু এইফালে মানুহৰ ঘৰ চাব পাৰে আপোনালোকে বাইদেউ গাঁওখনৰ নাম কি হয় হা ৰজাপুৰ গোহাঁই গাঁৱত এতিয়া আছোঁ বৰ্তমান আমি আৰু চাব পাৰে বান সাহায্য হ'ল বাইদেউ পালে পানী বটল সেইখন গাড়ীত যাব নেকি ক'ত এইটো নহয় তো বন্ধুসকল চাব পাৰে কেনেকৈ ভয়াৱহ পৰিস্থিতি কেনেকৈ দৃশ্য গোটেই মানুহৰ ঘৰত পানী সোমাই বানপানী পূৰা পলস পেলাই চাব পাৰে ঘৰখিনি বান সাহায্য প্ৰদান কৰা হ'ল এইডোখৰত আৰু এতিয়া আগফালে আমি গৈ আছোঁ আৰু ৰাস্তা অৱস্থা ঘৰৰ অৱস্থা খেতি বাতি যিমান মানুহৰ সকলোখিনি একেবাৰে নষ্ট হৈ গ'ল আৰু এইটো ছাইডত চাব পাৰে মানুহৰ ঘৰৰ অৱস্থা খুবেই বেয়া পূৰা পানীত মানুহৰ ঘৰ দুৱাৰ সকলো নষ্ট কৰি থৈ গ'ল আৰু আমি যিমান পাৰিছোঁ আমাৰ কৰগনি চাহ বাগিচাৰ চাহ শ্ৰমিক সকলোৰ সহযোগত আজি বান সাহায্য দিবলৈ আহিছোঁ শিৱসাগৰ জিলাৰ একেবাৰে ভিতৰুৱা গাঁও এইটো অঞ্চলত ইমান সাহায্য প্ৰদান কৰিবলৈ বিশেষকৈ মানুহ নাই অহা বহুত কমেই আহিব পাৰিছে যিহেতু ৰাস্তাটোও বেয়া আৰু আমি বহুত কষ্টৰে গাড়ী সোমাই আছোঁ শ্লিপ হৈ আছে আমাৰ গাড়ী আৰু এইফালে আমাৰ ককাইহঁতে কাপোৰ দি আছে যিহেতু আমি আমাৰ লগত কাপোৰো লৈ আহিছিলোঁ আৰু এইফালে আমাৰ বস্তু বিলাই অকণমান এতিয়া আৰু বেছি নাই আৰু অকণমানেই আছে এইখিনিও বিলাই শেষ কৰিব লাগিব সোনকালে কিলাৰ বোকা মে দেখি ব্রেক নাই খুলি মজা টেঙা হয় ভালকৈ মনত ৰাখি বন্ধুসকল চাব পাৰে খুবেই বেয়া দৃশ্য আৰু এইফালে আমি যিমান পাৰিছোঁ আমাৰ পৰা সহায় কৰিব চেষ্টা কৰি আছোঁ এইফালে আমাৰ অনিল দা পূৰা নিজৰ হাতৰ পৰা বান সাহায্য প্ৰদান কৰি আছে এইফালে আমাৰ ককাই আছে আৰু সেইফালে আমাৰ বৰমাহাতী আছে সেইফালে বৰমা খুৰীহঁতি লগত আহিছোঁ বৰমাহাতী কাপোৰ দি আছে কি লাগে এইফালে আমাৰ বৰমাহাতী কাপোৰ বিলাই আছে এইফালে সেইটো গাড়ীত আৰু খুবেই বেয়া লাগিছে ইয়াত আলু আছে সেইটো কি লাগে সেইটো আলু
পানি বোতলে নাকি আগফালে যাওঁ বলক 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 আৰু আগফালে ওলাই যাওঁ বল আগফালে আৰু মানুহ আছে চাগে বন্ধুসকল এইডোখৰ দিয়া হৈ গ'ল আৰু এতিয়া আমি আগফালে ওলাই যাম আৰু এইফালে আমাৰ বৰমাহঁতি কাপোৰ পানী বটল আৰু বাকী বস্তু ইফালে দি আছে আৰু আমি এতিয়া চাউল দাইল ব্ৰেড কিলাৰ কাপোৰ আমি এই গাড়ীখনত আপোনাৰ যিমান বস্তু আমি বিলাই আছোঁ হৈ গ'ল এইডোখৰত হৈ গ'ল বল আগফালে যাম বন্ধুসকল চাব পাৰে নাজিৰা অঞ্চলৰ এই গাঁওখনত পৰিস্থিতি খুবেই বেয়া আৰু এই বাইদেউজনী কেনেকৈ তেওঁলোকৰ ঘৰৰ পৰা ওলাবলগীয়া হৈছে গোটেই তেওঁলোকৰ ঘৰ আৰু তেওঁলোকৰ চোতালত পূৰা পলক মাটি সোমাই অৱস্থা বেয়া কৰি থৈ গ'ল বানপানীয়ে পেলে আমাৰ ফালেদি বাইদেউজনীক কিছু সাহায্য প্ৰদান কৰা হৈছে বাইদেউ বাইদেউ অকণমান ওচৰত আহক বাইদেউ অলপ যেনতে লওক আৰু এই উঠগেলে দে আকৌ নাই ধৰিব পাৰিবনে এই চক 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 কৰি তো বন্ধুসকল চাব পাৰে কেনেকৈ কষ্ট মানুহৰ গোটেই ঘৰখনতে পলক সোমাই গ'ল বানপানীৰ কবলত কি পৰিৱেশ বেয়া কৰি থৈ গৈছে গোটেই ঘৰখনৰ অৱস্থা চাব পাৰে আপোনালোকে এইফালে চাব পাৰে বন্ধুসকল চাব পাৰে কেনেকুৱা পৰিস্থিতিত মানুহকেইটা এতিয়া আছে বানৰ কবলত এইফালে চাব পাৰে পূৰা মানুহৰ ঘৰত বানপানীৰ কাৰণে পলক মাটি সোমাই গৈছে পূৰা ঘৰে দুৱাৰে চোতালে কাপোৰ কানি সকলো ভঁৰাল দি আছিলে খেতি বাতি সকলো নষ্ট হৈ গ'ল এই পৰিস্থিতি এই বানৰ কবলত বন্ধুসকল চাব পাৰে মানুহৰ সহায় কৰিবৰ কাৰণে কিমান মানুহ আজি ওলাই আহিছে চাব পাৰে গোটেই শিৱসাগৰ জিলাখনৰ এই ৰাস্তাখনত গোটেই বান সাহায্য প্ৰদান কৰিবৰ কাৰণে বিভিন্ন জেগাৰ পৰা মানুহ ওলাই আহিছে এইফালে আগফালে চাব পাৰে আৰু আপোনালোকে এইফালে পিছপিনৰ দেখাব চেষ্টা কৰিছে এইফালে চাব পাৰে আজি বান সাহায্যকাৰী প্ৰদান কৰিবৰ কাৰণে বহুত মানুহ একেলগে ওলাই আহিছে আৰু আমিও আহিছোঁ আমাৰ কৰগনিৰ পৰা তো বন্ধুসকল চাব পাৰে এতিয়া যিখিনি আমাৰ কাপোৰ আছিলে সকলোখিনি এতিয়া বিলাই দিয়া হৈছে আৰু যথেষ্ট মানুহ ওলাই আহিছে বুলি চাব পাৰে তো বন্ধুসকল চাব পাৰে যি নেকি বানপানী হ'ল বানপানীত মানুহৰ যি ক্ষতিগ্ৰস্ত হৈছে কাপোৰ কানি সকলোখিনি তেওঁলোকৰ পানীত বানপানীত নষ্ট হৈ গ'ল সেইকাৰণে আমি কাপোৰ লৈছোঁ কাপোৰকেইটা কাপোৰ গিলা লৈ দিব চব দুটা এই যেগুলো লৈ যা চমচা লৈ যা আর একটা টপলা দে চলে এই দেবেদ এই এটা দে আমি শুনে के ভাল লাগলে আমি এক ले दे अचानक से गाली कर दे दिले এইটা করা ले ভাই ओ यार तो नानीटा बहुत जोर डायलॉग मारला माने बहुत जोर डायलॉग मारी किने हम सुनले एवन जाओ देवे दो রেশন তো দাদা বেশি না এফালে ব্রেড পালেন আপনি চাউল আছে না শেষে হ'ল আৰু ব্ৰেড আছে ব্ৰেড লাগিলে লৈ লওক কিলাৰ লৈ যাওক দাদা ৰেচন শেষ হ'ল
মটন কিলাৰ পাব, কিলাৰ লৈ লওক আগফালে, এই আগফালে যাওক, কিলাৰ এইফালে পাব, এই আগফালে যাওক, আগফালে আগফালে দাদা দি আছে। আর দুজন আছে কিলার। হে বন্ধুসকল, আজি নেকি আমাৰ যাত্ৰা আছিলে বান সাহায্য প্ৰদান কৰিবলৈ। আমাৰ যি নেকি কৰগনি চাহ বাগিচাৰ সকলো শ্ৰমিক ৰাইজৰ সহযোগত আজি আমি বান সাহায্য প্ৰদান কৰিব ওলাইছিলোঁ। আৰু আমাৰ যাত্ৰাত আছিলে আজি এইফালে চাব পাৰে দাদাসকল আছে এইফালে, আৰু নাজিৰা গোহাঁই গাঁৱত ধুনীয়াকৈ বান সাহায্য বিতৰণ কৰিলে। আৰু এইফালে আপোনালোকে এই অঞ্চলখিনিত সোমাব, তেওঁলোকে বহুত বানপানী ক্ষতিগ্ৰস্ত হৈছে, বাহিৰত ওলাব পৰা নাই তেওঁলোকৰ ঘৰত পূৰা পলস মাটি সোমাই বানৰ লগত আহি ঘৰ দুৱাৰ সকলো নষ্ট হৈ গৈছে। আৰু আমি যথেষ্ট বস্তু লৈ আহিছিলোঁ এইফালে, আপোনালোকক দেখাব পাৰিম। এতিয়া গোটেইখিনি বস্তু আমি বিলাই শেষ কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকক যদি ভাল লাগিলে তেনেহ'লে মোৰ ফেচবুক পেজটো ফ'ল' এটা মাৰিব, ইনষ্টাগ্ৰাম পেজটো ফ'ল' মাৰিব। আৰু আমি লগ পাম নতুন ভিডিঅ', তেতিয়ালৈকে বাই বাই।